এভৰিৱান ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি মই আপোনালোকৰ বাবে এটা ৰেচিপি লৈ আহিছোঁ, যিটো হৈছে আলু পকৰা। চ' ব'লকচোন মইনো কেনেকৈ বনালোঁ এবাৰ চাই লওঁ। পকৰা বনাবলৈ মই এনেকুৱা মিডিয়াম চাইজৰ দুটা আলু লৈছোঁ। এইখিনি আলু মই বইল কৰি লোৱা নাই। আৰু এফালে লৈছোঁ মিডিয়াম চাইজৰ দুটা পিঁয়াজ, 1 চামুচৰ জোখৰ নহৰু আদা পেষ্ট আৰু জলকীয়া লৈছোঁ। জলকীয়াটো আপোনালোকে নিজৰ সোৱাদ অনুসৰি ল'ব। এতিয়া মই এই আলুখিনি চালাড বনোৱা এখন ৰুকনিত এনেকৈ ৰুকি ল'ম। মই আলুখিনি বইল কৰি লোৱা নাই, এনেকৈ কেঁচাই আলু পকৰা বনাম। প্ৰথমটো ৰুকা হৈ গৈছে, সেইটো মই ৰুকি ল'ম। মোৰ এতিয়া আলুখিনি ৰুকা হৈ গৈছে। এতিয়া মই বাকীখিনি সামগ্ৰী ইয়াত দি দিম। প্ৰথমতে পিঁয়াজখিনি দিছোঁ, তাৰপিছত নহৰু আদা পেষ্ট আৰু লগতে জলকীয়াখিনি। ইয়াত মই সোৱাদ অনুসৰি নিমখ দিম। ইয়াত মই 1 চামুচৰ জোখৰ ডাঙৰ চামুচেৰে বেচন দিছোঁ। বেচনটো আপোনালোকে পৰিমাণ অনুসৰি দিব, যিমানখিনি প্ৰয়োজন হয়। এইখিনিতে মই এটা কথা কৈ থওঁ, আপোনালোকে যদি সৰু ল'ৰা ছোৱালীৰ কাৰণে বনাইছে তেতিয়াহ'লে জলকীয়া পৰিমাণটো কমাই দিব বা নিদিলেও কোনো কথা নাই। আৰু যদি পিঁয়াজখিনি দিবলৈ বিচৰা নাই তেতিয়াহ'লে নিদিব। ইয়াত মই আধা চামুচ কৰ্ণফ্ল'ৰ দিছোঁ। কৰ্ণফ্ল'ৰ দিলে পকৰা কেইটা খাবলৈ বহুত চফ্ট হয় আৰু ক্ৰিস্পি হয়। হালধি দিব, হালধিটো পৰিমাণ অনুসৰি দিব। গুড়ি মছলা ইয়াত মই ব্যৱহাৰ কৰিম। তাৰ ভিতৰত দিছোঁ জিৰা পাউডাৰ অলপ, কাশ্মীৰী ৰেড চিলি পাউডাৰ অলপ। এইটো মই ঘৰতে বনোৱা হয়, অলপমান দিলেই হ'ব। এতিয়া গোটেইখিনি সামগ্ৰী ভালদৰে সানি ল'ব। আলুখিনি ৰুকোতে পানীখিনি ওলাই যোৱা নাই কাৰণে মই পানীখিনি চেকি লোৱা নাই। আমাৰ মিক্স কৰা হৈ গৈছে। এতিয়া পকৰাখিনি ফ্ৰাই কৰিবলৈ যাওঁ ব'লক। আপোনালোকে বেচন যদি লাগে দিব পাৰে, মই অলপমান দিম, পৰিমাণ অনুসৰি দিব আৰু মোক অলপমান মই দিম বেচন। পুনৰ এইখিনি মিক্স কৰি ল'ব। ইফালে মই কেৰাহী এটাত অলপ তেল গৰমাই লৈছোঁ আৰু ইয়াত মিঠাতেল আৰু ৰিফাইন তেল দুয়োটাই লৈ লৈছোঁ। তেলখিনি গৰম হ'বলৈ ধৰিছে। এতিয়া মই বনাই থোৱা মিশ্ৰণখিনি ইয়াত তেলত এটা এটাকৈ দি যাম। আপোনালোকে চামুচেও দিব পাৰে, মই হাতেৰে দিছোঁ। এইটো পকৰা খাবলৈ বিৰাটেই টেষ্টি হয়। আপোনালোকেও এবাৰ ঘৰত ট্ৰাই কৰি চাবচোন। মই ইয়াত 3টাকৈ দিছোঁ আৰু এতিয়া ভালদৰে লৰাই দিব।
যিহেতু এতিয়া লকডাউন, ক'তো বাহিৰত খোৱাটো বহুত বিপদ হৈ পৰিছে। চ' আপোনালোকেও এনেকৈ সন্ধিয়া এনেকৈ ঘৰতে বনাই খাব পাৰে। গল্ডেন ব্ৰাউন নোহোৱালৈকে ভাজি থাকিব। এটা ছাইড গল্ডেন ব্ৰাউন হ'লেহে ভাল দিব উলটিয়াই। এটা ছাইড গল্ডেন ব্ৰাউন নোহোৱালৈকে আনটো ছাইড লুটিয়াই নিদিব। এনেকৈ মই বাকীকেইটা পকোৰাও বনাই ল'ম। এয়া মোৰ গোটেইকেইটা পকোৰা ফ্ৰাই কৰা হৈ গৈছে। এতিয়া মই এখন প্লেটত উলিয়াই ল'ম। প্লেটখনত মই টিছু পেপাৰ দি লৈছোঁ, যাতে এক্সট্ৰা তেলখিনি টিছু পেপাৰে এবজৰ্ব কৰি লয়। মোৰ গৰম গৰম আলু পকোৰা ৰেডি হৈ গৈছে। এতিয়া যদি মোৰ আজি এই ৰেচিপিটো চাই ভাল পালে, তেন্তে হ'লে নিশ্চয় এটা লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। এইখিনি আপোনালোকে গৰম গৰম চাহৰ লগত নহ'লে ভাতৰ লগতো পৰিৱেশন কৰিব পাৰে। Thank you. Thanks for watching.